সমগ্ৰ বিশ্বতে যি কৰোণা ভাইৰাছৰ যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে, যি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ যি কৰোণা ভাইৰাছৰ এক আতংকময় এক পৰিৱেশ সৃষ্টি কৰিছে। কিন্তু অসম চৰকাৰে যি লকডাউন ঘোষণা কৰিছে 21 দিনীয়া, তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে খেতিয়কসকলৰ এনেদৰে ক্ষেত্ৰতে আজি তেওঁলোকৰ শাক পাচলি যি আজি নষ্ট হ'বলৈ ধৰি আছে। মই এতিয়া এজন খেতিয়কৰ ওচৰত উপস্থিত আছোঁ। আজি এইদৰে মই কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাম। এইদৰে জোপুৰকে গাঁতি এনেদৰে যি কোমোৰা ধৰিছে আৰু এইখিনি অঞ্চল মিনিমাম এই খেতিয়কজন আঢ়াই বিঘা খেত এনেদৰে নষ্ট হ'বলৈ ধৰি আছে, কিয়নো তেওঁলোকে বজাৰত ল'ব পৰা নাই, তাৰ কাৰণে এইদৰে নষ্ট হৈ যাবলৈ ধৰি আছে। লকডাউন ঘোষণা কৰিছে, আপোনালোকে বা উচিত মূল্য দাম পাইছেনে এই শাক পাচলি? নাই, আমি আজিলৈকে 1 পইচাও বেচা কিনা কৰিব পৰা নাই। এথেনে আমি কি কৰিম? এথেনে গোটৰ পৰা পইচা লৈ আমি খেতি কৰিছোঁ, খেতি কৰোঁতে এথেনে বন্ধৰ কাৰণে উঠাবই পৰা নাই মাল। এতিয়া চৰকাৰ কি আহ্বান জনাব? এথেন চৰকাৰে কি দায়িত্ব কৰে, দায়িত্ব কি মূল্য দিয়ে, চৰকাৰে অলপ বিবেচনা কৰি দিব লাগিব আমাক গৰীব মানুহ। হয়, খেতিয়কসকলৰ তেওঁলোকৰ এটা কথা, যিহেতু আমি খেত কৰিছোঁ, বিভিন্ন আত্মসহায়ক গোটৰ পৰা ঋণ লৈ আমাৰ একমাত্ৰ পৰিয়াল পোহপাল দিয়া একমাত্ৰ পথ হ'ল আমাৰ খেতিয়ক কৰি আমি ল'ৰা ছোৱালী আৰু নিজৰ ফেমিলিকে পোহপাল দি আছোঁ। কিন্তু এইদৰে দেখিবলৈ পোৱা গৈছে জোপুৰকৈ কোমোৰা লাগিছে আৰু ইয়াতে দল সংগঠনৰ ল'ৰা উপস্থিত আছে। আলুখুন্দা আঞ্চলিকৰ সভাপতি হয়, যিহেতু অসম চৰকাৰে লকডাউন ঘোষণা কৰিছে, এইদৰে দেখিবলৈ পোৱা গৈছে খেতিয়কসকলে এক আত্মহত্যাৰ কৰাৰ এক পথত গৈছে, যিহেতু উচিত মূল্য পোৱা নাই। এই বিষয়টোলৈ কি ক'ব আপোনালোকে? চাওক, আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যোৱা ডিচেম্বৰ মাহৰ পৰা চাইনাত সৃষ্টি হোৱা যি কৰোণা ভাইৰাছে গোটবাসীক নিজক বচাই ৰাখিবলৈ, কৰোণা ভাইৰাছৰ পৰা বচাই ৰাখিবলৈ আমি প্ৰথমতে অনুৰোধ জনাইছোঁ। তো যোৱা 22 তাৰিখে ভাৰত চৰকাৰে যে জনতা কাৰ্ফিউ ঘোষণা কৰিছে, উক্ত কাৰ্ফিউক আমি সন্মান কৰিছিলোঁ। তাৰ 20 দিনৰ পৰা ভাৰত চৰকাৰে গোটেই ভাৰতবৰ্ষক লকডাউন ঘোষণা কৰিছে। এই লকডাউন ঘোষণা কৰাৰ লগে লগে লকডাউন ঘোষণা কৰিছে, সেয়েহে এই লকডাউন ঘোষণা কৰিছে। আমি লকডাউন ঘোষণাত আমি সন্মান জনাইছোঁ, আমি শ্ৰদ্ধা কৰিছোঁ। যিহেতু চৰকাৰৰ ঘোষণা, এইটো আমি শ্ৰদ্ধা কৰিব লাগিব, আমি শ্ৰদ্ধা কৰিছোঁ। কিন্তু আটাইতকৈ দুখ আৰু পৰিদৰ্শৰ বিষয় হ'ল যে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ দুখীয়া খেতিয়কসকলে নিজৰ পকেটৰ গাঁঠিৰ ধন খৰচ কৰি যি ধৰণে খেতি কৰিছে, সেই খেতি আজি বিক্ৰী কৰিব পৰা অৱস্থা নাই। সেয়েহে আমি চৰকাৰক এটাই ঘোষণা কৰিছোঁ যে অনুৰোধ কৰিছোঁ, চৰকাৰে যাতে এই দুখীয়া খেতিয়কক পকেটৰ ধন যি খৰচ কৰি যি ধৰণে খেতি কৰিছে, উক্ত খেতিক যাতে উপযুক্ত মূল্য দি খেতিয়কসকলক উপকাৰ কৰে, এইখিনি আমি দাবী কৰিছোঁ। তো আৰু এটা মই কথা হিচাপতে ক'ব বিচাৰিছোঁ যে আজি এই কোমোৰা খেতি নহয়, ভাতকেৰেলাৰ দৰে উপযুক্ত খেত, যি খেতৰ যি ভাতকেৰেলাৰ খেতিৰ কিলো হ'ল 250 টকাৰ পৰা 200 টকা 150 টকাত বৰ্তমান কিলো বিক্ৰী হৈছে, উক্ত খেত নষ্ট হৈ গৈ আছে। সেইকাৰণে আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক যি বিভাগ আছে যোগান বিভাগক আমি এটা কথা অনুৰোধ কৰিছোঁ, যোগান বিভাগে যাতে এই খেতিয়কসকলৰ যিখিনি খেতি হৈছে, এই খেতিসকলৰ যাতে উপযুক্ত মূল্য দিয়ে, এইখিনি দাবী আমি আলুখুন্দা আঞ্চলিক APMC তৰফৰ পৰা দাবী জনাইছোঁ। হয়, APMC এইদৰে মানে চৰকাৰ বা যোগান বিভাগে এই খেতিয়কসকলৰ ওপৰত যি ফচল কৰিছে, যি শাক পাচলিৰ ক্ষতি কৰিছে, এই শাক পাচলিখিনি নষ্ট নহয়, তেওঁলোকৰ উপযুক্ত যি মূল্য বা চৰকাৰে যি ব্যৱস্থা কৰে, ইয়াৰে আহ্বান জনাইছে। আৰু ইয়াতে কৃষক উপস্থিত আছে, তেখেতৰ সৈতে আমি কথা পাতিম। এইদৰে জোপুৰকি কোমোৰা লাগিছে, কিন্তু এতিয়া যি সময়ত এই সময়ত ভাত কেৰেলা আদি কৰি ধৰি 250 টকা কিলো, কিন্তু বৰ্তমান সময়ত 1 টকা এতিয়ালৈকে কৃষকসকলে উপাৰ্জন কৰিব পৰা নাই। তাৰ কাৰণে কৃষকসকলে সংকট ভুগি আছে সেইসকল সমস্যাক লৈ। এতিয়া যিহেতু আৰু এজন খেতিয়ক উপস্থিত আছে, যিহেতু অসম চৰকাৰে যি লকডাউন ঘোষণা কৰিছে, যিহেতু বজাৰখন সকলো বন্ধ, এই বিষয়টোলৈ কি ক'ব? আমি চৰকাৰক, অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, এইটো আমাৰ যেনিবা দৰিদ্ৰ পৰিয়ালক বিক্ৰী কৰিবৰ কাৰণে আমাৰ সহায় কৰি সহযোগ কৰি যেনিবা আমাক অনুৰোধ কৰিছোঁ, তাহোনে যেনিবা আমাক সহযোগ কৰি বিক্ৰী কৰিবৰ কাৰণে আমাক অলপ সহায় কৰে।
আৰু আমাৰ যি খেতিৰ শাক পাচলি বা যিদৰে তেওঁলোকে উচিত মূল্য পায় তাক লৈ মানে চৰকাৰে সহায় সহযোগিতা কৰিব লাগে আৰু প্ৰশাসনক আহ্বান জনাইছে যে এইসকল কৃষকসকলক মানে গুৰুত্ব দিব লাগে কিয়নো আৰু বন্ধন বেংক আদি কৰি বিভিন্ন ফাইনেন্সৰ পৰা সিহঁতে খেতিয়কসকলে লোন লৈছে সেই লোনবিলাক কেনেকৈ তেওঁলোকে সাপ্তাহিক বা মাহিলী যিবিলাক কিস্তি বা EMI কেনেকৈ পৰিশোধ কৰিব তাক লৈ কৃষকসকলে সংকটত ভুগি আছে। এইদৰে দেখিবলৈ পোৱা গৈছে যে জুপুৰিকৈ গাঁতি এনেদৰে কোমোৰা লাগিছে। মই কেমেৰা পাৰ্চনক মই সামগ্ৰিক যিটো খেতিয়কৰ যি পৰিৱেশ সেইটো দেখাবলৈ মই অনুৰোধ জনাম। হয়, এইদৰে দেখিবলৈ গৈছে প্ৰায় 2.5 বিঘা খেতি এনেদৰে নষ্ট হ'বলৈ ধৰি আছে। এইদৰে দেখিবলৈ পোৱা গৈছে যে প্ৰায় 2.5 বিঘা খেতি এনেদৰে নষ্ট হ'বলৈ ধৰি আছে। উপযুক্ত এতিয়ালৈকে মূল্য পোৱা নাই। তাৰ কাৰণে কালি যদিও মাৰ্কেটত বজাৰত লৈছিল তেওঁলোক কিন্তু লোৱাৰ মানুহ নাই, তাৰ কাৰণে ঘৰত আনি থৈ দিছে। সেই মালখিনি এতিয়া পচি যাবলৈ ধৰিছে।